গুড মৰ্নিং এভৰিৱান, কি খবৰ আপোনালোকৰ? ভালে আছে নিশ্চয়। বহু দিনৰ বিৰতিৰ অন্তত আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মই দীপশিখাই মোৰ দীপশিখা ব্লগ আৰু দীপশিখা নাথ ফেচবুক পেজখনলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এই ৰাতিপুৱাই ঘৰৰ পৰা ওলাই আহিছোঁ। অলপ গৰমো পৰিছে, এতিয়া গৰম আহি গৈছে যিহেতু, কিন্তু যাব লাগিব। যোৱাৰ কাম আমি পিছুৱাই নিদিওঁ। আজি আমাৰ যাত্ৰা হ'ব বাছত, গতিকে বাছত উঠিলোঁ আৰু বাছত উঠি লৈ পেলাই এটা নিৰ্দিষ্ট জেগালৈ গৈ আছোঁ। ক'লৈ গৈ আছোঁ আপোনালোকক দেখাই যাম, গতিকে মোৰ ভিডিঅ'টোৰ সৈতে জড়িত থাকিব। আৰু কোনোবাই যদি নতুন জেগাৰ পৰা চাই আছে, মোৰ কমেণ্ট ছেকশ্যনত আহি লৈ পেলাই এটা কমেণ্ট দিবলৈ নিশ্চয়কৈ নাপাহৰিব। মাত চাত ভাঙি কৰি অৱস্থা নাই। বহাগতে ফাংচন চাই তলত যি দুই এটা চিঞৰ মাৰিছিলোঁ নেকি, এতিয়া এয়া আহি লৈ পেলাই জেঠ মাহো শেষ হ'বলৈ হ'ল। অৱস্থা এয়া, কি কৰিব আৰু উপায় নাই। গতিকে কি কৰিব, এয়া আৰু আমাৰ কণ্ঠৰ দুখ, উপায়তো নাই। মাত যিহেতু বেয়া মানুহ, গতিকে ভিডিঅ' বনাম বুলি সদায় ৰখি থাকোঁতে মোৰ চেনেল একেবাৰে গৈ লৈ পেলাই কোনোবা ধুবুৰী পাইছেগৈ। গতিকে মই বোলো এই কথাই নহয়, আপোনালোকৰ মাজলৈ ভিডিঅ' এটা লৈ যাওঁ, যিহেতু আপোনালোকলৈ মনতো পৰি থাকে। আৰু ভিডিঅ' নবনাওঁ বুলি বহিও যাওঁ, কিন্তু আপোনালোকৰ যেতিয়া ধুনীয়া কমেণ্টবিলাকলৈ মনত পৰে, আকৌ এটা মনত অকণমানকৈ উৎসাহ পাওঁ আৰু ভিডিঅ'ত বনোৱাত লাগি যাওঁ। গতিকে আহক, এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই দীপশিখা ব্লগৰ আন এটি ভিডিঅ'লৈ আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি যাত্ৰা আৰম্ভ কৰিছোঁ বাছত। ইমান ধুনীয়া সেউজীয়াখিনিৰ মাজত দেখিছেনে, ফুলবোৰো ফুলি আছে ৰাস্তাবোৰ। সঁচাকৈয়ে ভাল লাগে। আমাৰ ৰাস্তা ঘাটবোৰ এতিয়া বহুত উন্নত হৈ গৈছে। আমাৰ চৰকাৰখনে, বেলেগখিনি নকওঁ, কিন্তু আমাৰ ইয়াৰ ৰাস্তা ঘাটৰ যাতায়াতৰ সুবিধাখিনি ইমান ধুনীয়া কৰিছে। প্ৰতিটো কথাই ধুনীয়া বাৰু, কিন্তু তথাপিও ৰাস্তা ঘাটবিলাক যেতিয়া ধুনীয়া হয়, বিভিন্ন ধৰণৰ জেগাৰ পৰা যেতিয়া মানুহ আহি লৈ পেলাই যেতিয়া কয় আপোনালোকৰ জেগাখিনি বৰ ধুনীয়া লাগিছে, বিশেষকৈ মই তেজপুৰৰ কথা যেতিয়া ক'বলৈ যায়, ক'বতো নালাগে, একে কলিজাখন ফাটি যাওঁ কৰে, কাৰণ আমাৰ তেজপুৰখন ক্লিন চিটিত যিহেতু পৰে। গতিকে এয়া আমি এতিয়া গৈ আছোঁ ব্ৰিজৰ ওপৰেৰে। ক'লৈ গৈ আছোঁ আপোনালোকক দেখাই যাম, ভিডিঅ'টোৰ লগত জড়িত থাকিব। গতিকে আহক। আমি আহি লৈ পেলাই নিৰ্দিষ্ট স্থান পালোঁহি, আৰু এই আমাৰ টিকলিজনীয়াকে ক'বলৈ পৰা নাই, গৰমত ঘামি জামি কিবা হৈ গৈছে। আহি পাই লৈ পেলাই তাই দেখিছে নাই, একদম চকু ইফালে চোৱাত লাগিছে। ফাইনেলি এয়া আমি আহি আছোঁ। অকণমান বজাৰ চজাৰ কৰি আহিলোঁ, ভিডিঅ' ক্লিপ ল'বলৈ পাহৰি থাকিলোঁ, কি কৰিলোঁ কি মেলিলোঁ। গতিকে এয়া আহি লৈ পেলাই আমি পাই গৈছোঁ। আমি আহি আছোঁ নগাঁও ঢিঙত, যিহেতু মোৰ বা ঘৰ। বহুতে জানে, ডাঙৰ বাক সদায় দেখিয়ে থাকে, কিন্তু মাজু বাক ভিডিঅ'ত খুব কম দেখা যায়। গতিকে এয়া ভাগিনহঁত ৰখি আছে, আৰু বা ঘৰে আহি পাই গ'লোহি। দুইজনী আগবাঢ়ি আহিছে ভাগিন। আমি আহিম বুলি গম পাই দুইজনী ভাগিনে একে হাতে কামে লাগি এটা কেক ধুনীয়াকৈ বনাই ৰাখিছে। ইমান এটা ধুনীয়াকৈ এইটো বয়সতে যে কেক বনাব পাৰিছে, মই হয়তো পাৰফেক্টলি নোৱাৰিম। গতিকে থেংক ইউ তোমালোকে ইমান আগ্ৰহেৰে বনাই ৰখাৰ বাবে। অৱশ্যে 2 এদিন দেৰি হৈ গৈছে আমি গৈ পোৱা। আগতে এটা কেক বনালে যিহেতু, সেইটো সিহঁতকে খাব দিলোঁ, আকৌ এয়া পিছৰবাৰ কেক। আৰু এয়া বায়ে বোলে এইবাৰ সহায়হে কৰি দিছে। গতিকে এতিয়া কেক চেক খাই লওঁ। আৰু আমাৰ ইয়াত টিকলা দুইজনী কেকৰ সন্মুখত ৰখি থাকিব পৰা নাই, কেক কাটিব, খাব মেলিব আৰু দুইজনী। গতিকে আহক, ভিডিঅ'টোৰ লগত জড়িত থাকিব। এটা নতুন জেগা আপোনালোকক দেখুৱাবলৈ আজি লৈ যাওঁ। কেক খাই মেলি এতিয়া আমি আকৌ অকণমান ফুৰিবলৈ বুলি ওলাই আহিছোঁ। ভাগিন ইমান মস্ত এজনী হৈছে দেখিছে নাই, মোৰ স্পৰ্টিং পিন্ধিকে আগত কুৰকুৰাই গৈ আছে সিহঁতে, আৰু এয়া আমাৰ সৰুজনী আৰু বা মই, আমি গোটেইকেইটা ওলাই আহিছোঁ অকণমান ফুৰিম বুলি। বহুত বছৰৰ মূৰত আহিছোঁ। আগতে প্ৰায় মই আহিলে এমাহ 15 দিন এনেধৰণেই থাকোঁ, কিন্তু আজিকালি ঘৰ এৰিব নোৱাৰোঁ বাবে অকণমান দেৰিকৈ অহা হয়। এইবাৰ বহুত বছৰৰ মূৰত আহিছোঁ। অকণমান বজাৰ ফুৰি কৰি লৈ আকৌ ঘৰত গৈ লৈ পেলাই আমি ইয়াৰ মন্দিৰলৈ বুলি ওলাই আহিছোঁ। ইয়াৰ জগন্নাথ মন্দিৰ সন্ধিয়াই হৈ গ'ল আহোঁতে। গতিকে দিনে পোহৰে যদি আপোনালোকক দেখুৱাব পাৰিলোঁ হয় ভাল লাগিলে। যি নহওক, আপোনালোকক এনেকৈয়ে দেখাব লাগিব, কাৰণ মই যিহেতু 2টা দিনৰ কাৰণে আহিছোঁ, আৰু আপোনাক বেলেগ জেগা দেখাই যাম আপোনালোকক। গতিকে আহক, অকণমান এনেধৰণেই চাই ল'ব। আৰু নগাঁও ঢিঙৰ ফালৰ পৰা মোৰ যদি ভিডিঅ' কোনোবাই চাই, এবাৰ কমেণ্ট বক্সত আহি লৈ পেলাই ক'বলৈ নিশ্চয়কৈ নাপাহৰিব। বহুত ধুনীয়া লাগে ইয়াত। মই যেতিয়া আহোঁ জগন্নাথ মন্দিৰলৈ আহোঁৱেই। মন্দিৰৰ ওচৰে পাঁজৰে যি ধুনীয়া, মন্দিৰভাগ দেখিও কিবা বহুতেই ভাল লাগে, আৰু থাকি পৰিৱেশটো বৰ ধুনীয়া, বিশেষকৈ পৰিৱেশটো বৰ ধুনীয়া। আৰু সন্ধিয়া আৰতিৰ সময় আজি পাওঁ নাপাওঁ ক'ব নোৱাৰোঁ, যিহেতু সন্ধিয়া হৈ গ'ল। গতিকে আহক, আপোনালোকক দেখাওঁ। লৰালৰিকৈ আহিছোঁ, ভিডিঅ' ক্লিপবোৰ অকণমান কপিছোঁ, কাৰণ আৰতি পাম বুলি অকণমান স্পীড এতিয়া খোজকাঢ়ি আছোঁ। গতিকে অকণমান কেমেৰাটো কপিবই। গতিকে আহক, এয়া মন্দিৰৰ চৌপাশ দেখিছেই চাগে। মই যদি কেতিয়াবালৈ আকৌ ভগৱানে কৰে আহোঁ, আপোনালোকক ইয়াত দিনে পোহৰে ইয়াৰ পৰা ভিডিঅ' দেখাম বাৰু। এৰিয়াটো বহুতেই ডাঙৰ, এয়া মন্দিৰত লাইট জ্বলি আছে যিহেতু, আপোনালোকক দেখাই যাম। আহক, মোৰ লগত ভিডিঅ'টিৰ মাজলৈ আপোনালোকক লৈ যাওঁ।
আমি আহি পোৱা অলপ দেৰিয়ে হ'ল মন্দিৰৰ আৰতি ভাগ ইতিমধ্যে শেষ হৈছে আৰু এয়া প্ৰসাদৰ সময় সকলো দেখিছেনে কিমান ধুনীয়াকৈ শাৰী পাতি বহি আছে আচলতে ভগৱানক এনেধৰণে আৰাধনা কৰিলেহে হয়তো পোৱা যায় আৰু আমিও সৌভাগ্যৱান আহি পাই লৈ পেলাই এয়া প্ৰসাদ পালোঁ আৰু যিসকলে শৰাই ভোগ আগবঢ়াইছিলে সকলোখিনিয়ে পালোঁ কপালত সেইখিনি আছিলে বাবে জগন্নাথ মন্দিৰত ইমান লৰালৰিকৈ আহি লৈ পেলাই পালোঁহি ভালে আছে তেজপুৰৰ পৰা আহি লৈ পেলাই ইমানখিনি দূৰ অহাৰ পিছত আকৌ বজাৰলৈ গৈ লৈ পেলাই দুই এটা বস্তু কিনিবলগীয়া আছিল যিহেতু সময় খুব কম লৈ হাতত আহিছোঁ গতিকে অকণমান ওলাই গ'লোঁ ভাগিনকেইটা আৰু বাৰ লগত অকণ বজাৰ কৰি মেলি আহি লৈ পেলাই জগন্নাথ মন্দিৰৰ আৰতি সময় আপোনালোকক দেখাম বুলি ইমান লৰালৰিকৈ আহিলোঁ কিন্তু বেয়া লাগিছে আপোনালোকক আজি মই আৰতি দেখাব নোৱাৰিলোঁ কেতিয়াবালৈ যদি ভগৱানে কৰে নিশ্চয়কৈ আপোনালোকক এয়া দেখাম যিহেতু মই ধিং আহিলেই জগন্নাথ মন্দিৰ এবাৰ সেৱা কৰি যাওঁহি আৰু মই অকণমান ওপৰা-ওপৰিকৈ আপোনালোকক মন্দিৰভাগ দেখাইছোঁ এতিয়া দেখিছে 8:20 হৈয়ে গৈছে গতিকে যথেষ্ট সময় হৈ গৈছে আৰু আমি এতিয়া ঘৰলৈও যিহেতু যাব লাগিব গতিকে আপোনালোকক মন্দিৰভাগ অকণমান মই দেখাবলৈ মোৰ ভিডিঅ'ৰ জৰিয়তে চেষ্টা কৰিম মন্দিৰৰ ভিতৰভাগ চাওকচোন কিমান ধুনীয়া এনেকুৱা এটা জেগা আহি লৈ পেলাই যদি থাকিবলৈ পাওঁ মন্দিৰত এনেকৈ ঘৰলৈ যোৱাৰ কথা মানে মনলৈ নাহেই গতিকে আমিও অলপ সময় মন্দিৰতে এনেধৰণে কটালোঁ আপোনালোককো অকণমান মই ভিডিঅ' ক্লিপ দেখাবলৈ চেষ্টা কৰিছোঁ ৰাতি যিহেতু আন্ধাৰ হ'ল মোৰ লগত লাইটৰ ব্যৱস্থা নাই গতিকে মই বাহিৰভাগ আপোনালোকক দেখুৱাব নোৱাৰিম কিন্তু ভিতৰৰ পৰাই আপোনালোকক এয়া মন্দিৰৰ অকণমান চাৰিওকাষ দেখাবলৈ চেষ্টা কৰিছোঁ কিমান ধুনীয়া মন্দিৰভাগৰ পৰিৱেশটো আপোনালোকে হয়তো ভিডিঅ' ক্লিপটো অকণমানকৈ চায়ে ধৰিব পাৰিছে গতিকে মই সকলোকে অনুৰোধ জনাম আমাৰ মঠ মন্দিৰবোৰ সদায় ধুনীয়া হৈ থাকক সদায় ভাল হৈ যাওক চৰকাৰখনে ইয়াৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে আৰু আমিও মানে এনেকুৱা মন্দিৰ যাতে ইয়াতে আমি দৰ্শন কৰিব পাইছোঁ জগন্নাথ পুৰী ক'ত আছে আমি হয়তো যাব পাম নাপাম নাজানো কিন্তু এয়া জগন্নাথৰ অংশ হিচাপে আমি ইয়াতে দৰ্শন কৰিব পাই লৈ পেলাই সৌভাগ্য মানিছোঁ আৰু মোৰ ইউটিউব আৰু ফেচবুকৰ সৰু পৰিয়ালটোক সকলোকে যেন ভগৱানে সহায় কৰক ভালে ৰাখক ভালে থাকক আপোনালোকৰ হৈও অকণমান আশীৰ্বাদ বিচাৰিছোঁ গতিকে এতিয়া ৰাতি দেৰি হৈ গৈছে যিহেতু ঘৰলৈ উভতি যাব লাগিব গতিকে আমি আজি ইয়াতে ভিডিঅ'টো শেষ কৰিম আপোনালোকক অকণমান দেখাইছোঁ এয়া মন্দিৰৰ বাহিৰলৈ আমি ওলাইছোঁ আৰু এতিয়া আন্ধাৰৰ কাৰণে আপোনালোকক দেখাব নোৱাৰিম এই মন্দিৰলৈ সোমাই অহাৰ সন্মুখ ভাগতে শ্ৰীকৃষ্ণৰ যি ৰথযাত্ৰাৰ কিছু দৃশ্যাংশ দেখুৱাই লৈ পেলাই ৰাখিছে খুব ধুনীয়াকৈ গতিকে মই এতিয়া লাইটৰ ব্যৱস্থা নাই বাবে আপোনালোকক দেখাব পৰা নাই গতিকে ইয়াৰ পৰাই আপোনালোকৰ ওচৰলৈ সেৱা ধৰিছোঁ আপোনালোক ভালে ভালে থাকক প্ৰভু ভগৱন্তই আপোনালোক সকলোকে ভালে ভালে ৰাখক দীৰ্ঘায়ু হওক আৰু মৰমবোৰ দি যাব মৰমবোৰ আপোনালোকৰ যেতিয়া পাওঁ এটা কমেণ্ট ছেকশ্যনত আহি লৈ পেলাই খুব ভাল লাগে গতিকে এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই দীপশিখাই আজি দীপশিখা ব্লগৰ পৰা বিদায় মাগিছোঁ গতিকে সকলোকে শুভৰাত্ৰি ভালে থাকক আপোনালোক সকলো দেই মৰমবোৰ দি যাব ক'ৰ পৰা চাই আছে জনাবলৈ একেবাৰে নাপাহৰিব থেংক ইউ